Hello everyone, পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেল Rupjay V-logsলৈ মই ৰূপজ্যোতি আপোনালোকৰ হোষ্ট আজি মই আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছো মোৰ কেইটামান এক্সপেৰিয়েন্সৰ বিষয়ে আপোনালোকে যদি Aliexpress Banggood বা Gear Bestৰ নিচিনা যিবিলাক বাহিৰৰ ই-কমাৰ্চ সাইট আছে তাৰ পৰা যদি কিবা কিনিব বিচাৰিছে তেতিয়ালে ভিডিওটো শেষলৈকে চাব কিয়নো মই আজি আপোনালোকৰ লগত আলোচনা কৰিম আপোনালোকে তাৰ পৰা কি ধৰণে এটা প্ৰডাক্ট অৰ্ডাৰ কৰিব পাৰিব বা কি ধৰণে এজন সেলাৰৰ লগত কন্টাক্ট কৰিব লগিয়া হয় বা কি ধৰণে আপুনি কাস্টম ডিউটি ক্লিয়াৰ কৰিব লাগিব তো ভিডিওটো শেষলৈকে চাব আৰু যদি ভাল পাই ভিডিওটো তেলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কৰিব শেয়াৰ কৰিব সকলোতকৈ ইম্পৰ্টেন্ট কথা কমেন্ট বক্সত কমেন্ট কৰিবলৈ জনাব যে ভিডিওটো চাইলে কেনেকুৱা পাইছে তেতিয়ালে দেৰি নকৰো আহক ভিডিওটো আৰম্ভ কৰো So বন্ধুসকল আজিৰ পৰা কেইদিনমানৰ আগতে Aliexpressৰ পৰা মই এটা কেমেৰা কিনিছিলো এইটো যেটো নাম আপোনাৰ SJ-Cam SJ8 Pro ব্লগিংৰ কাৰণে খুবই ভাল কেমেৰা বহুতেই কেমেৰাটো ইউজ কৰে আৰু যেহেতুকে মই কিছুমান নতুনকৈ ব্লগিংৰ ভিডিও বনাবলৈ চেষ্টা কৰি আছো ভাবিলো মই কেমেৰাটো কিনি লওঁ কিন্তু প্ৰবলেমটো আহিলে কোত যেটো সময়ত মই কেমেৰাটো কিনিব বিচাৰিছিলো সেইটো সময়ত Amazon বা Flipkartত কেমেৰাটো अवेलेबल নাছিলে আৰু সেই কাৰণেহে মই Aliexpressৰ পৰা কেমেৰাটো কিনিবলগীয়া হ'ল আৰু তাৰ পৰা কেমেৰাটো অৰ্ডাৰ কৰোতে মোক কিছু নতুনকৈ অভিজ্ঞতা হ'ল যিখিনি মই আজি আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো তেতিয়াহলে দেৰি নকৰো আগবাঢ়িছো পইণ্ট নম্বৰ 1 আপোনালোকেও যদি তাৰ পৰা কিবা কিনিব বিচাৰিছে বা Banggood Gear Bestৰ নিচিনা যিবিলাক বাহিৰৰ ই-কমাৰ্চ সাইট আছে তাৰ পৰা যদি কিবা কিনিব বিচাৰিছে তেতিয়াহলে আপোনালোকে তাৰ পৰা কেনেকৈ অৰ্ডাৰ কৰিব লাগিব তো বন্ধুসকল অৰ্ডাৰ কৰিবলৈ আমি নৰ্মেল প্ৰচিডিউৰ এটা ফলো কৰিবলগীয়া হয় সাধাৰণতে আমি যেনেকৈ অনলাইন যিকোনো এটা প্ৰডাক্ট অৰ্ডাৰ কৰো ঠিক তেনেকৈ তেওঁলোকৰ ওয়েবসাইট যেটো অফিশিয়াল ওয়েবসাইট আছে বা অফিশিয়াল এপ আছে তাৰ পৰা আপুনি আপোনাৰ প্ৰডাক্টটো অৰ্ডাৰ কৰিব পাৰিব কিন্তু এইখিনি অকমান সাৱধান হ'ব লাগিব কোত যিজন সেলাৰৰ পৰা আপুনি আপোনাৰ প্ৰডাক্টটো অৰ্ডাৰ কৰিব বিচাৰিছে সেই সেলাৰজন অকমান ভাল ৰেটিং থকা সিলেক্ট কৰি লব কিয়নো আপুনি পেমেন্টটো আগতীয়াকৈ কৰিব লাগিব আৰু পেমেন্টটো কৰাৰ পিছত যদি সেই সেলাৰজনৰ লগত আপুনি খুব সহজতে কন্টাক্টত থাকিব পাৰে বা আপোনাৰ সেলাৰজনে আপোনাৰ প্ৰডাক্টটো সোনকালে যদি শিপমেন্ট কৰি দিয়ে তেনেকৈ ভাল ৰেটিং থকা সেলাৰজনক সিলেক্ট কৰি লব তাৰ পিছতহে আপুনি আপোনাৰ প্ৰডাক্টটো অৰ্ডাৰ কৰিব So বন্ধুসকল এতিয়া আহিছো পেমেন্টৰ ওপৰত আপোনালোকে পেমেন্ট কেনেকৈ কৰিব লাগিব সো পেমেন্ট কৰোতে সাধাৰণতে পেপল ইউজ কৰিব গিয়াৰ বেস বা Banggoodত এই সুবিধাটো আছে কিয়নো পেপলে আপোনাৰ গোটেই ৰেসপন্সিবিলিটি খিনি লৈ পেমেন্টৰ কিন্তু Aliexpressত পেপলৰ সুবিধাটো নাই তাৰ কাৰণে আপুনি আপোনাৰ ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডখনে ইউজ কৰিব লাগিব কিন্তু আপোনাৰ কাৰ্ডখন ইন্টাৰনেশনাল ট্ৰানজাকচনৰ কাৰণে এনেবল হ'ব লাগিব আৰু এতিয়াও যদি আপোনাৰ কাৰ্ডখন ইন্টাৰনেশনাল ট্ৰানজাকচনৰ কাৰণে এনেবল নহয় তেতিয়ালে আপুনি ট্ৰানজাকচন কৰাৰ আগতে আপুনি আপোনাৰ বেংকৰ যোগাযোগ কৰি লব আৰু ইন্টাৰনেশনাল ট্ৰানজাকচনৰ কাৰণে এনেবল কৰাই লব আৰু যেতিয়া আপোনাৰ পেমেন্টটো হৈ যাব আপোনাৰ অৰ্ডাৰটো আপোনাৰ যিজন সেলাৰ আছে সেই সেলাৰজনে একচেপ্ট কৰিব লাগিব একচেপ্ট কৰাৰ পিছতহে আপোনাৰ অৰ্ডাৰটো কমপ্লিট হ'ব অনুকল এতিয়া আছে শিপমেন্টৰ ওপৰত আপুনি অৰ্ডাৰটো প্লেস কৰাৰ পিছত আপোনাৰ সেলাৰজনে সাধাৰণতে কিমান সময় লগায় আপোনাৰ প্ৰডাক্টটো শিপমেন্ট কৰোতে এটো সাধাৰণতে 7 পৰা 20 দিন সময় লগায় বা তাতকে বেছি দিনও হ'ব পাৰে তাৰ কাৰণে এটা নিৰ্দিষ্ট টাইম পিৰিয়ড থাকে সেই টাইম পিৰিয়ডটোৰ ভিতৰত যদি সেলাৰজনে প্ৰডাক্টটো শিপমেন্ট নকৰে তেতিয়ালে আপোনাৰ অৰ্ডাৰটো কেনসেল হৈ যাব আৰু আপুনি ফুল ৰিফান্ড পাই যাব কিন্তু কেতিয়াবা এনেকুৱা হয় সেলাৰজনৰ হাতত প্ৰডাক্টটো अवेलेबल নাথাকে আৰু তেতিয়া সেলাৰজনে আপোনাক কন্টাক্ট কৰি পেলাই ক'ব যে বৰ্তমান মোৰ প্ৰডাক্টটো अवेलेबल নাই মোক কেইদিনমান সময় দিয়ক আৰু যেতিয়া अवेलेबल হ'ব মই আপোনালৈ শিপমেন্ট কৰি দিম তেতিয়া বন্ধুসকল সেই টাইম পিৰিয়ডটো আৰু অলপ বেছি হৈ যাব পাৰে হেতু 7 পৰা 20 দিন বা তাতকে বেছি হৈ পেলাই 1 মাহ পৰ্যন্ত হৈ যাব পাৰে সো বন্ধুসকল এতিয়া আহিছো পইণ্ট নম্বৰ 2 আপোনালোকে সেলাৰ এজনৰ লগত কেনেকৈ কন্টাক্ট কৰিব লাগিব সো যেতিয়া আপুনি এটা অৰ্ডাৰ প্লেস কৰিলে আৰু সেলাৰজনে আপোনালৈ প্ৰডাক্টটো ইতিয়ালৈকে শিপমেন্ট কৰা নাই তেতিয়া আপুনি আপোনাৰ অৰ্ডাৰ ষ্টেটাসটো জানিবলৈ হাতত এটাই উপায় থাকে আপোনাৰ যেটো উৎকণ্ঠা সেই উৎকণ্ঠাটো কমাবলৈ আপুনি সেলাৰজনৰ লগত কন্টাক্ট কৰিবলগীয়া হয় সো তাৰ কাৰণে Aliexpressৰ এটা মেসেঞ্জাৰ আছে সেই মেসেঞ্জাৰৰ থ্ৰুৱেদি আপুনি সেলাৰজনৰ লগত কন্টাক্ট কৰিব পাৰিব বা কিছু ক্ষেত্ৰত নাম্বাৰ দিয়া থাকে সেই নাম্বাৰৰ যোগেদিও আপুনি সেলাৰজনৰ লগত কন্টাক্ট কৰিব পাৰিব কিন্তু তেতিয়াও যদি আপুনি স্যাটিসফাইড নহয় তেতিয়ালে Aliexpressৰ কাস্টমাৰ কেয়াৰৰ লগত কন্টাক্ট কৰিব পাৰিব আৰু আপোনাৰ অৰ্ডাৰ ষ্টেটাসটো জানি ল'ব পাৰিব কিন্তু এবাৰ যদি আপোনাৰ প্ৰডাক্টটো শিপমেন্ট হৈ যাব তেতিয়া আপুনি অৰ্ডাৰ ষ্টেটাসটো অনলাইন যোগেও জানিব পাৰিব তাৰ কাৰণে Track24 নামৰ এটা ওয়েবসাইট আছে সেই ওয়েবসাইটটো থ্ৰুৱেদিও আপুনি আপোনাৰ অৰ্ডাৰ ষ্টেটাসটো জানিব পাৰিব
সো বন্ধুসকল আগবাঢ়িছো পইণ্ট নম্বৰ 3 আৰু সকলোতকৈ ইম্পৰ্টেন্ট পইণ্ট এইটো য'ত আমি আলোচনা কৰিম আপুনি কাস্টম ক্লিয়াৰ কেনেকৈ কৰিব লাগিব বা আপোনাৰ প্ৰডাক্টটোত কাস্টম ডিউটি লাগিব নে নালাগে যদিহে লাগে কিমান পাৰ্চেন্টেজলৈকে কাস্টম ডিউটি লাগিব পাৰে আৰু যদিহে নালাগে কিয় নালাগে বা আপোনাৰ প্ৰডাক্টটোত কাস্টম ডিউটি কোনে নিৰ্ধাৰণ কৰে কেনেকৈ নিৰ্ধাৰণ কৰে এই গোটেইখিনি কথা আমি এতিয়া আলোচনা কৰিম কিন্তু তাৰ আগতে আমি জানি লওঁ হোৱাট ইজ কাস্টম ডিউটি সো বন্ধুসকল যেতিয়া আমি বাহিৰৰ পৰা যিকোনো এটা প্ৰডাক্ট ইম্পৰ্ট কৰো বা অৰ্ডাৰ কৰো তেতিয়া আমি গভৰ্ণমেণ্টক এটা টেক্স দিবলগীয়া হয় আৰু তাকে আমি কাস্টম ডিউটি বুলি কওঁ বন্ধুসকল এতিয়া আহিছো আপুনি আপোনাৰ প্ৰডাক্টটোত কেতিয়া কাস্টম ডিউটি দিব লাগিব বা কেতিয়া কাস্টম ডিউটি দিবলগীয়া নহয় যদি আপুনি কিবা এটা প্ৰডাক্ট বাহিৰৰ পৰা আপোনাৰ পাৰ্সোনেল ইউজৰ কাৰণে ইম্পৰ্ট কৰিব বিচাৰিছে আৰু তাৰ ভ্যালুটো যদি 5000 তকৈ কম হয় তেতিয়ালে আপুনি কোনো ধৰণৰ কাস্টম ডিউটি দিবলগীয়া নহবও পাৰে আৰু যদি 5000 তকৈ বেছি হয় তেতিয়ালে আপুনি কাস্টম ডিউটি দিবলগীয়া হ'ব পাৰে এইখিনিতে আৰু এটা কথা আহিলে কি আপোনাৰ প্ৰডাক্টৰ ভ্যালু যদি 2000 তকৈ বেছি হয় তেতিয়ালে আপুনি পেমেন্ট প্ৰুফ দিব লাগিব তাৰ কাৰণে আপুনি আপোনাৰ যিখন ইনভয়েস পেমেন্ট ৰিসিপ্ট আছে বা অৰ্ডাৰ সামাৰীটো কাস্টম অফিচত সাবমিট কৰিব লাগিব আৰু যদি 2000 তকৈ কম হয় প্ৰডাক্টৰ ভ্যালু তেতিয়ালে আপুনি কোনো ধৰণৰ পেমেন্ট প্ৰুফ দিবলগীয়া নহয় এইখিনিতে আৰু এটা কথা আহিলে কি আপোনাৰ যদি কোনোবা ৰিলেটিভ বাহিৰত থাকে আৰু তেখেতে আপোনালৈ এটা গিফট প্ৰডাক্ট পঠিয়াইছে আৰু সেই প্ৰডাক্টৰ ভ্যালু যদি 10000 তকৈ কম হয় তেতিয়ালে আপুনি কোনো ধৰণৰ কাস্টম ডিউটি দিবলগীয়া নহয় কিন্তু সেই গিফট প্ৰডাক্টটো জেনুইন হ'ব লাগিব আৰু যদি গিফট প্ৰডাক্টৰ ভ্যালু 10000 তকৈ বেছি হয় তেতিয়ালে আপুনি কাস্টম ডিউটি দিবলগীয়া হ'ব পাৰে সো কাস্টম ডিউটি কোনে কেতিয়া আৰু কেনেকৈ নিৰ্ধাৰণ কৰে সো বন্ধুসকল তাৰ কাৰণে ইণ্ডিয়াৰ যিখন মেজৰ সিটি আছে আপোনাৰ দিল্লী মুম্বাই বেংগলোৰ বা কেলকাতাৰ নিচিনা যিবিলাক সিটি আছে তাত আপোনাৰ কাস্টম অফিচ আছে আৰু তাত থকা যিজন কাস্টম অফিচাৰ আছে তেখেতে আপোনাৰ প্ৰডাক্টৰ ওপৰত এটা ভ্যালু অনুমান কৰে আৰু সেই অনুমানিত যেটো ভ্যালু হয় তাৰ ওপৰতহে কাস্টম ডিউটি লগোৱা হয় সো এই যেটো তেওঁলোকে কাস্টম ডিউটি চাৰ্জ কৰে হেতু আপোনাৰ প্ৰডাক্ট কেটেগৰীটোৰ ওপৰত ডিপেন্ড কৰে আৰু তাৰ কাৰণে কিছুমান আপোনাৰ নিৰ্দিষ্ট এইচএস কোড থাকে আৰু সেই এইচএস কোডৰ মতেহে আপোনাৰ প্ৰডাক্টৰ ওপৰত কিমান পাৰ্চেন্টেজ কাস্টম ডিউটি লাগিব হেতু ডিপেন্ড কৰিব সো মই যেতিয়া কেমেৰাটো কিনিছিলো তাৰ আপোনাৰ কাস্টম অফিচাৰ জনে যেটো অনুমান কৰা ভ্যালু আছিল তাৰ ওপৰত 10% তেওঁলোকে কাস্টম ডিউটি লগাইছিলে আৰু 28% মই জিএসটি দিবলগীয়া হৈছিল মানে 38% মই কাস্টম ডিউটি দিবলগীয়া হৈছিল সো এটো ডিপেন্ড কৰিব আপোনাৰ প্ৰডাক্টৰ কেটেগৰীৰ ওপৰত বা এইচএস কোডৰ ওপৰত আৰু যেটো এইচএস কোড হেতু আপোনাৰ ইণ্ডিয়াৰ যেটো এফপিও সাইট আছে মানে ফৰেন পোস্টেল অফিচৰ যেটো সাইট আছে তাত আপুনি চেক কৰি লব পাৰে আৰু তাৰ ওপৰত ডিপেন্ড কৰিবলৈ আপোনাৰ প্ৰডাক্টৰ ওপৰত এটা কাস্টম ডিউটি কাস্টম অফিচাৰ জনে নিৰ্ধাৰণ কৰে সো বন্ধুসকল এতিয়া আহিছো আপোনালোকে কেনেকৈ কোড আৰু কেতিয়া কাস্টম ডিউটি পেমেন্ট কৰিব লাগিব বা আপোনালোকে কোৰ পৰা আপোনাৰ প্ৰডাক্টটো কালেক্ট কৰিব পাৰিব সো যেতিয়া আপোনাৰ প্ৰডাক্টটো কাস্টম হোল্ডত থাকে 7 পৰা 20 দিন সময় বা তাতকৈ বেছি দিনৰ সময় থাকিব পাৰে তেতিয়া কাস্টম অফিচৰ পৰা আপোনালৈ এখন চিঠি আহিব তাত এটা নিৰ্দিষ্ট টাইম পিৰিয়ড মেনশন থাকিব আৰু সেই টাইম পিৰিয়ডটোৰ ভিতৰত যদি আপুনি চিঠিখনৰ ৰিপ্লাই নিদিয়ে তেতিয়ালে আপোনাৰ প্ৰডাক্টটোৰ কোনো অথৰিটি নাথাকিব বা আপোনাৰ প্ৰডাক্টটো অকচনত সেলো হৈ যাব পাৰে সো তেনেকুৱা ক্ষেত্ৰত আপুনি সেই চিঠিখনৰ ৰিপ্লাই দিব লাগিব লগতে গাঠি দিব লাগিব ইনভয়েস পেমেন্ট ৰিসিপ্টটো বা আপোনাৰ অৰ্ডাৰ সামাৰীটো তাৰ পিছতে কাস্টম অফিচাৰ জনে আপোনাৰ প্ৰডাক্টটো লোকেল পোস্টেল অফিচলৈ ডেলিভাৰ কৰিব আৰু সেই লোকেল পোস্টেল অফিচতে আপুনি আপোনাৰ যেটো কাস্টম ডিউটি হয় হেতু পেমেন্ট কৰি পেলাই আপুনি আপোনাৰ প্ৰডাক্টটো কালেক্ট কৰি লব পাৰিব সো বন্ধুসকল এটো এটা কমপ্লিট দীঘলীয়া প্ৰসেস আৰু এই দীঘলীয়া প্ৰসেসটো যদি আপুনি অকন শৰ্ট কৰিব বিচাৰিছে তেতিয়া হলে আপুনি কাস্টম অফিচৰ লগত নিজে কন্টাক্ট কৰিব লাগিব আৰু তাৰ কাৰণে আপুনি তেওঁলোকক ইমেইল কৰিব পাৰে বা ফোন যোগেও কন্টাক্ট কৰিব পাৰে যদিহে আপুনি লাকি হয় তেতিয়াহলে আপুনি ইমেইলৰো ৰিপ্লাই পাব আৰু তেওঁলোকে ফোনো আপোনাৰ ৰিসিভ কৰিব আৰু যদিহে লাকি নহয় আপুনি সেই একেখিনি সময় ওয়েট কৰিব লাগিব আপোনাৰ প্ৰডাক্টটো ডেলিভাৰি হোৱালৈ সো বন্ধুসকল মই আপোনালোকক সাজেষ্ট কৰিব বিচাৰো যেতিয়া আপোনালোকে প্ৰডাক্টটো অৰ্ডাৰ কৰে তেতিয়া ফেডেক্স বা ডিএচএলৰ নিচিনা যিবিলাক কোম্পানী আছে কুৰিয়াৰ সাৰ্ভিস আছে তেওঁলোকক সিলেক্ট কৰক কিয়নো কাস্টম ডিউটি যেতিয়া কাস্টম হোল্ডত থাকে তেতিয়া তেওঁলোকে কমপ্লিট ৰেসপন্সিবিলিটি লৈ লয় আপুনি খালি কাস্টম ডিউটিটো পেমেন্ট কৰিলে হল আৰু আপুনি আপোনাৰ প্ৰডাক্ট ঘৰত পাই যাব মানে তেওঁলোকে আপোনাৰ প্ৰডাক্টটো ঘৰলৈকে ডেলিভাৰি কৰি দিব আপুনি এটা এক্সট্ৰা হেডেক লবলগীয়া নহয় সো বন্ধুসকল আজিলৈ ভিডিওটো ইমানতে সামৰিছো যদি আপোনালোকে ভিডিওটো চাই পেলাই ভাল পালে লাইক কৰিব শেয়াৰ কৰিব
কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়ালৈ আজিলৈ ইমানতে সামৰিছো লগ পাম পৰৱৰ্তী ভিডিঅ'ত তেতিয়ালৈ নমস্কাৰ